নমস্কাৰ, মই আজি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। ময়ো ভালেই পাৰোঁ আৰু শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভকামনা সকলোকে জনাইছোঁ। সকলোৰে দুৰ্গা উৎসৱটো ভালে কুশলে পাৰ হৈ যাওক। আৰু আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আজি মই বিশেষ স্পেচিয়েল একো নাই, তথাপিতো মইনো আজি ভাত আলুৰ লগত কেনেকৈ কি বনাওঁ তাকে আপোনাক দেখাম বুলি ভাবিলোঁ। চাই থৈছোঁ ভিডিঅ'টো। এইফালে দেখিছেনে, মই এইফালে বনাবলৈ লৈছোঁ চব্জি, আৰু এইফালে তেল গৰম হোৱাত মই দি দিলোঁ পিঁয়াজ আৰু অকণমান মেথি গুটি দিলোঁ। এতিয়া দি দিছোঁ বিলাহীখিনি মানে মই এটা বিলাহী দি আৰু অকণমান এফাল দি দিছোঁ বাৰু। মই যিহেতু অকলশৰীয়া অকল দুজনী মানুহৰ জোখাৰে, সেইটো কাৰণে অকণমান কমকৈ বনাইছোঁ। আপোনালোকৰ সুবিধা অনুযায়ী দিব আৰু এতিয়া এনেকৈ অকণমান গ্ৰেভি হোৱালৈকে মিক্স হোৱালৈকে বিলাহীখিনি লৰাই থাকিম। আৰু এতিয়া মই ইয়াত দি দিছোঁ অকণমান হালধি আৰু অকণমান নিমখ দি দিম। তাৰপিছত এনেকৈ অকণমান লাহে লাহে লৰাই থাকিব আৰু যেতিয়ালৈকে এইখিনি ধুনীয়াকৈ গ্ৰেভি টাইপত হৈ নাযায়। আৰু এইফালে মই ঠাণ্ডা পানী নিদিওঁ, পানী অকণমান গৰম কৰি লৈছোঁ। গৰম হোৱাত অকণমান কমকৈ পানী ইয়াতে দি দিছোঁ। আৰু এইফালে মই আমলেট বনাই থৈছিলোঁ, এতিয়াই বনাইছিলোঁ, কিন্তু আপোনালোকক দেখাবলৈ নহ'ল। আৰু মই আমলেটখিনি এটা চাইজত সৰু টুকুৰাকৈ এটা ধৰক পনীৰৰ চাইজত এনেকৈ কাটি ল'লোঁ। আৰু আপোনালোকে নিজৰ সুবিধা অনুযায়ী জোখমতে কাটি ল'ব পাৰে, কিছুমানে ডাঙৰকৈ দিব পাৰে। আৰু এইফালে মোৰ বিলাহী গ্ৰেভি হৈ গৈছে, কিন্তু পানীখিনি অকণমান মই যিহেতু প্ৰথমতে কমকৈ দিছিলোঁ, সেইটো কাৰণে আৰু অকণমান পানী দি দিম। দেখিছেনে, এইফালে উতলা পানী অকণমান আৰু দি দিছোঁ। দি পেলাই মই আকৌ অলপমান লৰাই দিম। আৰু এইফালে পানীখিনি দিছিলোঁ, যিহেতু মই উতলা পানী দিছিলোঁ, লগে লগে উতল আহিয়ে গ'ল। আৰু উতল আহি যোৱাত মই কাটি লোৱা আমলেটখিনি ডিমখিনি ইয়াতে মিক্স কৰি দিছোঁ। আৰু আপোনালোকে কেৰাহীখন ইগন'ৰ কৰিব দেই, কিবা এটা কালি ফ্ৰাই কৰোঁতে কেৰাহীখন এনেকৈ ক'লা হৈ গ'ল আৰু মাজতেও সহজে যোৱা নাই। ভালকৈ মাজিলে হয়তো যাব। আৰু এইফালে মই পাচলিৰ কাৰণে চব্জি বনাবৰ কাৰণে এইফালে এটা লৈ লৈছোঁ স্কচ আৰু এটা আলু। তো মই চব্জিখিনি কাটি লওঁ। আৰু এনেকৈ ভাজিখিনি মই সৰুকৈ কাটি ল'লোঁ, স্কচ আৰু আলু লগতে। সেইফালে ভাজিবৰ কাৰণে অকণমানি পিঁয়াজ এটা কাটি ল'লোঁ। আৰু এইফালে কেৰাহী পাতি দিলোঁ। কেৰাহী গৰম হোৱাত অকণমান তেল দি দিম। আৰু এইফালে দেখিছেনে, তেলখিনি মোৰ সৰহ হোৱা নিচিনা লাগিলে, কেমেৰাত ধৰি থাকোঁতে সৰহকৈ পৰি গ'ল। আৰু বিশেষ সৰহ তেল হ'লে ভাল নালাগে নহয়, সেইটো কাৰণে মই তেলখিনি অলপ কমাই দিলোঁ। আৰু এইফালে পিঁয়াজ দি ভাজি আছোঁ। চব্জি বনাব হয়তো সকলোৱে জানেই, তথাপিতো মই যিহেতু বনাইছোঁ, সেইটো কাৰণে আপোনালোকক দেখাই দিছোঁ। পিঁয়াজখিনি ক'লা পৰাত মই চব্জিখিনি দি দিলোঁ। আৰু এইফালে ডাঙৰকৈ অকণমান দিছোঁ, দেখিছেনে। আপোনালোকে ভাবিব পাৰে মই ধৰক কাটিবলৈ ঠিক গ'ল নি, নহয় বাৰু, মই সেই পিছ ডাঙৰকৈ দিছোঁ। মই এনেকৈ খায়ো ভাল পাওঁ। চব্জিৰ লগত এনেকৈ দি দিলোঁ, ফ্ৰাই হৈ থাকক, নহয় জানো। তো এইফালে চব্জি আধা আধি সিজিছে আৰু মই জ্বলা নিদিওঁ বুলি ভাবিছিলোঁ, কাৰণ ছোৱালীজনীও খাব যিহেতু, কিন্তু গোটাকৈ এটা জলকীয়া দি দিছোঁ জ্বলা নোহোৱাকৈ। আৰু এইফালে মোৰ চব্জি ৰেডি হৈ যোৱাৰ পিছত আৰু ৰৈ থকাত নাই। এইফালে দেখিছেনে, মোৰ আজি স্পেচিয়েল থালি, স্পেচিয়েল বুলি নহয়, আপোনালোকে হয়তো ভাবিব পাৰে, কিন্তু ইমান ধুনীয়াকৈ হেঁপাহেৰে বনাইছোঁ। এনেকৈ নিজে বনালে কিবা এটা ভাল লাগে ন। এইফালে লগতে ল'লোঁ পাপৰ, আৰু এইফালে ডিম আৰু বিলাহী, সেয়া দেখিছেনে। তো মই এতিয়া ভাত খাই লওঁ, আৰু আপোনালোকেও প্লিজ এনেকৈ এবাৰ বনাই চাব। আৰু এতিয়া মই ভাত খাই লওঁ। ভাত পানী খাই মেলি এতিয়া অকণমান আজৰি বহি লৈছোঁ। আৰু আজি ৰেচিপি ভিডিঅ'টো চাই কোনে কোনে জনাবচোন দেই, কমেণ্ট কৰি। ঘৰত বিশেষ একো নাথাকিলে এনেকৈ আপোনালোকে বনাই খাব পাৰে। অকণমান চিকেন টাইপতো হয়, চিকেন নহ'লে এনেকৈ এটা সহজ পদ্ধতি দেখিলে ইমান দিগদাৰো নহয় বনাওঁতে। আৰু কাৰ গাত পূজা লাগিছে বাৰু। আজিকালিতো কিবা উৎসৱ পাৰ্বণ হ'লে ইমান মানুহবিলাকৰ আগৰ যিটো ফূৰ্তি, সেইটো ফূৰ্তিটো আজিকালি নাথাকে ন। মই বাৰু নিজৰ কথাখিনিয়ে কৈছোঁ, চবৰে ক্ষেত্ৰত তেনেকুৱা নহ'ব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিল, আৰু আপোনালোকে মোক ইমান ধুনীয়াকৈ মৰম দি আগবঢ়াই দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আগলৈ এনেকৈ মৰম দি যাব। আৰু
আপোনালোকৰ অবিহনে আগবাঢ়ি যোৱাটোতো সম্ভৱ নহয়, সেইটো কাৰণে প্লিজ কোনোবাই যদি ছাবস্ক্ৰাইব নকৰাকৈ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যাতে আগলৈ মই ভাল ভিডিঅ' আপোনালোকক দি যাব পাৰোঁ। তো আজিলৈ বিশেষ ভিডিঅ'টো দীঘল নকৰোঁ, আজিলৈ বাই বাই।